মা মোক গাড়ী এখন লাগিব নহ'লে ঘৰ দুৱাৰ ভাঙি দিম মই বেৰ ভাঙি দিম মই মোক লাগিব যেনেকৈ নহওক তুমি মোক আনি দিয়া তেনেকৈ কোৱা ল'ৰা আজি অসমত বহুত আছে দেউতা মোক গাড়ী লাগিব মোৰ লগৰবোৰে কলেজত গাড়ী লৈ যায় কিন্তু সেনেকুৱা কোৱা ল'ৰা আজি অসমত বহুত দেখা যায় বা আপোনাৰ হয়তো ঘৰৰ ওচৰতো থাকিব পাৰে কিন্তু আজি এটা বিশেষ ভিডিঅ' দেখুৱাম সেই ল'ৰাজনৰ মানে চবকে কোৱা নাই মই কিছুমান ল'ৰাৰ কথা কৈছো দেই ভুল নুবুজিব চবকে কোৱা নাই যদি সেই তেনেকুৱা ধৰণৰ ল'ৰাই মোৰ এই ভিডিঅ'টো চাই আছে তেনেকৈ সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ কাষত ভিডিঅ' এটা দেখিব পাইছে সেই ল'ৰাজনৰ কথা ঠিক আছে সেই ল'ৰাজনৰ মাকো হ'ব পাৰে কিন্তু এওঁলোকৰ ল'ৰা ছোৱালী আছে নে মই বিশেষকৈ নাজানো নহ'ব পাৰে মানে মই এটা এক্সাম্পল লৈছোঁ ঠিক আছে এই মানুহলে কিমান কষ্ট কৰি পথৰ কাষত ৰ'দত গৰমত কিমান কষ্ট কৰি শাক চব্জি বেছি আছে কিন্তু সেই ল'ৰাজনে বুজি পাবনে নিশ্চয় নাপায় ক'ব জানিব মা মোক গাড়ী লাগিব মা মোক লাগিব আৰে ভাই নিজৰ দমত চলিবা নিজে কষ্ট কৰিবা সফল হ'বা কষ্টৰ ফল মিঠা মনত ৰাখিবা মা দেউতাক কষ্ট নিদিবা মা দেউতাক কষ্ট দিয়া মানে তোমাৰ জীৱন থাকে নিজে কষ্ট কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা গাড়ী লাগে অমুক লাগে তমুক লাগে টকা লাগে আৰে ভাই নিজে ইনকাম কৰা না নিজে কষ্ট কৰি কিবা এটা ঘটিবা তুমি নিজকে নিজে গৌৰৱ অনুভৱ কৰিবা বেলেগৰ আশাত তোমাৰ জীৱনটো চলিব বুলি কেতিয়াও আশা নকৰিবা আৰু চব মা দেউতাকে নিজৰ সন্তানৰ কাৰণে কি নকৰে সকলোবোৰ কৰে দুখীয়া হ'ল ধনী হ'লেতো কথাই নাই টকা দিলেই চব হৈ যায় আৰু দুখীয়াই ঘাম মাটিত পেলাই আহিলেও ধনী হ'বলৈ চেষ্টা কৰিলেও সোনকালে নহয় যাৰ কপালত লিখা থাকে তেওঁলোকেহে কৰে ঠিক কেঁচুৱাৰ পৰাই মাক নিজৰ মাকে ডাঙৰ দীঘল কৰি কিমান কষ্ট কৰি ল'ৰাটো পঢ়ায় কিছুমানেতো তেনেকেই অৰ্থ হৈ যায় তেওঁলোকলৈ এটি অনুৰোধ মা দেউতাক কষ্ট নিদিবা নিজকে নিজে শক্তিশালী কৰিবা আজি মোৰ কথা ক'বলৈ মন যায় কিন্তু মই যিমানখিনি কষ্ট ডাঙৰ হৈ আজি যিখিনি পাইছোঁ সেইখিনি কৰি আছোঁ মই নকওঁ ক'লে হয়তো মোৰ চিনাকি কিছুমান যদি ভিডিঅ' চাই আছে তেওঁলোকে হয়তো হাঁহিব পাৰে বা কিছুমানে হাঁহিব পাৰে যে এই নিজৰ কথা কান্দি আছে বৰ্তমানে হৈ গ'ল আৰু বেলেগ একো নকওঁ হয়তো ভিডিঅ'টো চাই তোমালোকে বুজি পালে বা মই যাৰ কথা কৈছোঁ যিটো কৈছোঁ হয়তো কোনো ভুল নিবিচাৰা সকলোকে কথাটো কোৱা নাই মই যোন যেনেকুৱা তেনেকুৱা মানে কি তেওঁলোকক কৈছোঁ যিবিলাক তেনেকুৱা আৰু ঠিক আছে আৰু ভিডিঅ'টো আৰু ইমান এনেকুৱা একো নাই নেক্সট আৰু ভিডিঅ' আহিব সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে কোৱাচোন এনেকুৱা ধৰণৰ ভিডিঅ' দিলে ভাল হ'ব নে ব্লগিং ভিডিঅ' দিলে ভাল হ'ব বা তোমালোকে কোৱাচোন কি ধৰণৰ ভিডিঅ' দিলে মানে কি তোমালোকে চাবা আৰু বেলেগ একো নকওঁ আগতেও ভিডিঅ' বনাইছিলোঁ সময় নোপোৱাৰ কাৰণে অলপ দিন ষ্টপ ভিডিঅ' কৰা হৈছিল কিন্তু এতিয়া আকৌ বনাবলৈ আৰম্ভণি কৰিছোঁ তেন্তে আজিলৈ ইমানেই